নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আজি অন্যতম এটা ভিডিঅ'লৈ লগতে মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আৰু থাম্বনেইল হয়তো দেখি গম পাইছে আৰু আজি কিহৰ ওপৰত মানে মই ভিডিঅ' এটা বনাব লৈছোঁ আমাৰ অসমৰ সাংবাদিক ককাইসকলৰ ওপৰত চাওক আপোনালোকে আৰু আপোনালোকে হয়তো মই ক'ব নালাগে আপোনালোকে জানে আজিকালি সাংবাদিকসকলে আৰু নিউজ চেনেলবিলাকত মানে কি হয় কি নহয় মানে কি নিউজবিলাক দি থাকে অৰ্থ নাইকিয়া নিউজবিলাক দি থাকে কিছুমান এটা দুটা চেনেলে বা সেই চেনেলবিলাকে মাত্ৰ দিনটোত মানে নিদিয়ে চাগে ভাল নিউজ এটা হ'লেও দি পোৱা নাই আজিলৈকে আৰু এটা মই আজি পাইছিলোঁ নিউজ নাও চেনেলটোত পাইছিলোঁ আৰু মানে নিজৰ লৰাই বোলে এইটো বাহিৰৰ নিউজবিলাক কেলৈ দি থাকে মই একো ভাবি নাপাওঁ মানে কিবা আজব মানে খবৰবোৰ দি থাকে বা বেলেগ ধৰণৰ খবৰবোৰ দি থাকে যদি বোলে কোনোবাই ভাত খাইছে সেইটোতো হেৰি দিব আৰু নিউজ নাও চেনেলটোত আপোনালোকে জানেনে কি দিছে বাহিৰত সেইটো ঘটনা হৈছে মানে নিজৰ ল'ৰাটোৱে নিজৰ মাককে বিয়া পাতিলে আৰু মানে হেৰি হ'ল আৰু মই ক'বলৈ বেয়া পাইছোঁ সেইটো কাৰণে সেইবিলাক নিউজ দিছে নিজৰ ল'ৰাই নিজৰ মাকক বিবাহ পাশত আবদ্ধ কৰাই পিনি হৈছে বিবাহ কৰাইছে ঠিক আছে দিছে দিয়ক কিন্তু সেই বাহিৰৰ যে ঘটনাটো ইয়াত দিবলৈ পালে কেলে অসমত আৰু কি হ'বলৈ আছে ৰাস্তা ঘাট পদূলি বা কিবাকিবি ভাল নিউজবিলাক আছে সেইবিলাক দিবলৈ সময় পোৱা নাই আৰু আমাৰ এই মানুহবিলাকক আমাৰ উঠি অহা নৱপ্ৰজন্মক আৰু আমাতকৈ সৰু ল'ৰা ছোৱালী আৰু যিসকল সৰু ল'ৰা ছোৱালীয়ে মোবাইলবিলাক চাই থাকে আজিকালি মাক বাপেকেতো শাসন নকৰে বেছিভাগে আৰু তেওঁলোকে সেইবিলাক চাইছে আৰু তেওঁলোকে কি শিকিছে কি শিকিব নিজৰ তেতিয়া মানে নিউজবিলাক একদম ফাল্টু হৈছে সেইটো কাৰণে আৰু নিউজবিলাক এইবিলাক আপোনালোকে মই মা কচমকৈ কৈছোঁ মই এইবিলাক মই বুলিয়ে নহয় আপোনালোকো সকলোৱে এই চেনেলবিলাক ৰিপৰ্ট মাৰিব কাৰণ আপোনালোকে চাওক এনেকুৱাবিলাক যদি নিউজবিলাক দি থাকে এতিয়া আকৌ মোৰ ওচৰত নটিফিকেশ্যন আহিছে বোলে কোনোবা এটাই বোলে পাখি ৰাজবংশী ৰোজ কৰিছে নিউজত দিছে মানে কি হৈছে কি নাই হোৱা যদি আৰে মোৰ ওচৰলৈকে আনা যদি বোলে নিউজ কৰিবলৈ ঠাই নাই তেতিয়াহ'লে মোৰ ওচৰলৈকে মই এইবিলাক ভাত খোৱা মোৰ এইবিলাক ভিডিঅ'কে দি দিবি মানে নিউজত দি দিবি মই লেট্ৰিনলৈ যোৱা নিউজটো দি দিবি কোনোবাই লেট্ৰিনলৈ যোৱা নিউজটো দি দিবি কাম নাই তহঁতৰ আৰু তহঁতি পইচা গোটা ভাল কাম এটা কৰ কিবা এটা ভাল নিউজ এটা যিহেতু নিউজ চেনেল খুলিছ আৰু যিবিলাক এতিয়া নিউজ চেনেল আছে আৰু সকলো নিউজ চেনেল আগৰ সেই ব্ৰেণ্ড নিউজ চেনেলবিলাকো নিউজ লাইভ প্ৰতিদিন টাইম সেইবিলাকো মানে একদম ফাল্টু হৈ গৈছে প্ৰাগ নিউজ সেইবিলাক ব্ৰেণ্ড কিমান এটা ভাল এটা চেনেল আছিলে আৰু সেই চেনেলবিলাকো মানে নোহোৱা হৈ গৈছে মানে কি একদম ফাল্টু নিউজবিলাক দি থাকে কি দি থাকে একো আত নাই আৰু দিনটোত চাগে এটা ভাল মেছেজ এটা দিব নোৱাৰে মানুহক মানুহে যাতে কিবা এটা বুজি পায় কিবা এটা কৰিব পাৰে সেইবিলাক এটা কিন্তু ভাল মেছেজ এটা নিদিয়ে সেইটো কাৰণে কৈছোঁ আপোনালোকে সকলোৱে ৰিপৰ্ট মাৰক এনেকুৱা চেনেলবিলাকক কাৰণ আপোনালোকে চাওক যদি এইবিলাক চেনেলবিলাক থাকে আমাৰ উঠি অহা নৱপ্ৰজন্ম সকলো শেষ হৈ যাব এইবিলাক নিউজ চাই এইবিলাক অকল নিউজ বুলিয়ে কোৱা নাই যদি বোলে মানুহে যদি কোনোবা ল'ৰা এটাই বেয়া কাম এটা কৰিছে মানে বেয়া কাম কৰি পিনি ভিডিঅ'ত দেখাইছে সেইটোও আপোনালোকে চেনেলটো ৰিপৰ্ট মাৰিব মানে কি ক'ম আৰু আমাৰ সাংবাদিক ককাইসকল যদি তহঁতৰ বুলিয়ে কৈছোঁ তহঁতৰ যদি অকণমানো নিউজ চেনেল বা নিউজ চেনেল নামতহে খুলিছ তহঁতি কিন্তু আজিকালি নিউজ চেনেলবিলাক এটা সৰু সুৰা মানে এটা ৰোষ্টাৰ নিচিনাই হৈ গৈছে বা কিবাকিবি সেই যদি এই সৰু ল'ৰা এটাও নকৰে মানে এনেকুৱা কাণ্ড কাৰখানাত তহঁতি যিবিলাক নিউজ দিয় মাথাটোত তহঁতৰ একোৱেই নাই সঁচা কথা ক'ব গ'লে তহঁতৰ মাথাটোত একোৱেই নাই সাংবাদিকসকলৰ তহঁতি এনেই সাংবাদিক নামতহে আৰু নামত এটা সাংবাদিকৰ নামত তহঁতি কলংক হৈ আছ কিছুমান এজন দুজন সাংবাদিক ভাল আছে কিন্তু সকলো সাংবাদিকেই বেয়া এজন দুজন কিন্তু সাংবাদিক হেৰি হৈ আছে আৰু নিউজ চেনেলবিলাকতো কথা ক'বই নালাগে চেনেলবিলাকৰ কি হৈছে নাজানো আৰু মানুহবিলাক যোনকেইজন মানে ক্ৰিয়েটৰ সেইকেইজনো চাগে একদম পাগল মাথাটোত একোৱেই নাই আৰু একো নকওঁ দিয়ক সিমানেই